ইউপিপিএল দলৰ ৰঞ্জিত বসুমতাৰী ডাঙৰে এই এনটিপিচিক যিটো বিপিএল দলে দি দিছে দান, সেইটো আমাক ৰাইজক আজি ঘূৰাই দিলে। তাৰ কাৰণে বহুত ধন্যবাদ থাকিল ছাৰলৈ। আৰু আমি কি ভাষাৰে জনাম সেইটো আমি নিজে ক'ব নোৱাৰিম যে এনটিপিচি কোম্পানীক তেওঁলোকে চৰকাৰী হিচাপে দি দিছে আমি আমাৰ মাটিটো ৰাইজক নজনাকৈ। আমি তাক ভোটে দি আছিলোঁ, তাৰ লগতে চলি আছিলোঁ। কিন্তু এই যিটো কণ্ডিশ্যন লগাইছে এই ক্ষেত্ৰত বিপিএফ দলে আমাৰ যিটো ক্ষতি কৰিছে ৰাইজৰ, ইয়াতকৈ বেলেগ কোনো ক্ষতি কৰিব লগা নাই। তাক আমি ভোট দিছোঁ, তেওঁ বিয়া শ্ৰাদ্ধত যিকোনো ক্ষেত্ৰত হেল্প কৰিছে, আহিছে, কিন্তু কোনো ৰাস্তা ঘাটৰো কাম কৰা নাই। এইটো এটা ৰাস্তা 17 বছৰ ৰাজত্ব কৰিছে, কিন্তু আজিৰ দিনত কৰাই নাই। আগষ্ট মাহৰ পৰা আমাৰ গাঁৱৰ যি একটা মাটিৰ সমস্যা হৈছিল তাতে আমাৰ ঘুম নধৰা হৈছিল। খোৱা লোৱা কৰিব পৰা নাই, ইমান একটা আমি চিন্তাত পৰি আছিলোঁ। কিন্তু আজি ছাৰে যিটো আমাৰ মাজত মানে মাটিখিনি ঘূৰাই দিলে, সেইটোত আমি বহুত আনন্দিত হৈছোঁ। আজি তেখেতক যে কি ভাষাৰে আমি অভিনন্দন দিম। আমি বিপিএফ চৰকাৰে আছিল, 2010ত বিপিএফ চৰকাৰে আছিল, তেতিয়াই হৈছিল। আপোনালোকে গম পোৱা নাছিলে? মই গাঁওবুঢ়া হিচাপে নাজানো, নহ'লে মই জানিলেতো মই আগতে ৰাইজক কথাখিনি প্ৰকাশ কৰিব পাৰিলোঁ হয়। কিন্তু যোৱা আগষ্ট মাহতেই কথাখিনি জানি পাওঁ। আগতে মণ্ডল ছাৰেও মোক একোৱে কোৱা নাছিল, তাৰপিছত অফিচৰ পৰাও একোৱে কোৱা নাছিল, তাৰ পাৰ্টিৰ পৰাও একোৱে কোৱা নাছিল। এইখিনিয়ে আৰু যিখিনি মানুহ সমবেত হৈছে আৰু আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ ফৰেষ্ট এণ্ড লেণ্ড বিভাগৰ মন্ত্ৰী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। ইয়াত আমাৰ যিটো হাগ্ৰামা মহিলাৰ 2000টো নহয়, 2010-13 এপ্ৰিলত যিটো আমাৰ বম দিছিল ইয়াত, কিন্তু আমাৰ এই কিছুদিন আগতে ব্ৰাছ হৈছিল। তো আমি আজি যিটো শান্তি হৈছোঁ, আমাৰ বসুমতাৰী ডাঙৰীয়াই যেতিয়া আমাক আজি ৰাইজৰ মাজত এইখিনি আমাক বুজাই দিলে, আৰু হাগ্ৰামা মহিলাৰী আৰু দেৰচাত বসুমতাৰী আমাক যিটো বিপদত পেলাইছে, তেওঁলোকক আমি ভোট দিছিলোঁ, এইটো সঁচা কথা। তেওঁ চুপ হিচাপে আমাক উঠাই দিলে। আৰু যেতিয়া আমি শুনা পালোঁ যে এনটিপিচি কোম্পানীক তেওঁলোকে চৰকাৰী হিচাপে দি দিছে আমি আমাৰ মাটিটো ৰাইজক নজনাকৈ। আমি তাক ভোটে দি আছিলোঁ, তাৰ লগতে চলি আছিলোঁ। কিন্তু এই যিটো কণ্ডিশ্যন লগাইছে সেই ক্ষেত্ৰত বিপিএফ দলে আমাৰ যিটো ক্ষতি কৰিছে ৰাইজৰ, ইয়াতকৈ বেলেগ কোনো ক্ষতি কৰিব লগা নাই। তাক আমি ভোট দিছোঁ, তেওঁ বিয়া শ্ৰাদ্ধত যিকোনো ক্ষেত্ৰত হেল্প কৰিছে, আহিছে, কিন্তু কোনো ৰাস্তা ঘাটৰো কাম কৰা নাই। এইটো এটা ৰাস্তা 17 বছৰ ৰাজত্ব কৰিছে, কিন্তু আজিৰ দিনত কৰাই নাই। কিন্তু নতুন চৰকাৰ হিচাপে আমি যিটো শান্তি পাইছোঁ, 4 বছৰ হোৱাই নাই, তাৰ মাজত আজিৰ দিনত আমাৰ ইউপিপিএল দলৰ ৰঞ্জিত বসুমতাৰী ডাঙৰে এই এনটিপিচিক যিটো বিপিএফ দলে দি দিছে দান, সেইটো আমাক ৰাইজক আজি ঘূৰাই দিলে। তাৰ কাৰণে বহুত ধন্যবাদ থাকিল ছাৰলৈ। আৰু আমি কি ভাষাৰে জনাম সেইটো আমি নিজে ক'ব নোৱাৰিম। ঠিক আছে? খেতি কৰা মাটি আছিলে? খেতি কৰা নাই, বসতি কৰে। এইবিলাক তামোল, ঘৰবাৰী, এই মানুহ আমি যে আছোঁ, খেতি বাতিটো আছে, বাগান চাগানো আছে। আমি চিন্তা কৰিছোঁ ল'ৰা ছোৱালীক লৈ আমি ক'ত যাম, আমাৰ বেলেগত মাটিও নাই। ইয়াতে গাঁওবুঢ়াই যিটো কৈছে 500 বিঘা ইমান আছিল, যোনটো মাটিত ঘৰ বাৰী আছে এইটো ঘৰ টোটেল 560 বিঘা 65 বিঘা হৈছিল ন। তো তাৰ মাজত আমাক এইটো বিপদত পেলাইছে কোনে? এই বিপিএফ দলে। তাৰ মাজত আমি যে ঘূৰাই পাইছোঁ 500 বিঘাৰ ভিতৰত 300 বিঘা দিব ওলাইছে, বাকীখিনি আমি ক'ত থাকিম ক'ত নাথাকিম, সেইটোহে আমাৰ মেইন সমস্যা আছিল। তো ঠিক আছে, আমি ৰাইজে বহুত শান্তি। ইউপিপিএল দলে আমাক যিটো ৰাইজক সহায় কৰিছে তাৰ বাবে বহুত ধন্যবাদ। এইখিনিকৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ পুৰাংটাৰী বিষ্ণু মন্দিৰ প্ৰাংগণত আমাৰ এই মাটিৰ সমস্যা লৈ এখন ৰাজহুৱা মিটিং অনুষ্ঠিত কৰা হৈছে। উক্ত মিটিঙত উপস্থিত থাকে বিটিআৰৰ মাননীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, লগতে উপস্থিত থাকে আমাৰ কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক মাননীয় লৰেন্স ইছলাৰী ছাৰ ডাঙৰীয়া, আৰু AGP GSPৰ পৰাও ভালেখিনি কৰ্মকৰ্তা উপস্থিত থাকে। কিন্তু আমি যিটো আজি আনন্দিত হৈছোঁ, যোৱা আগষ্ট মাহৰ পৰা আমাৰ গাঁৱৰ যি একটা মাটিৰ সমস্যা হৈছিল তাতে আমাৰ ঘুম নধৰা হৈছিল। খোৱা লোৱা কৰিব পৰা নাই, ইমান একটা আমি চিন্তাত পৰি আছিলোঁ। কিন্তু আজি ছাৰে যিটো আমাৰ মাজত মানে মাটিখিনি ঘূৰাই দিলে, সেইটোত আমি বহুত আনন্দিত হৈছোঁ।
আজি তেখেতক যে কি ভাষাৰে আমি অভিনন্দন দিম আমি মাটি কাক দিছিলে মাটিটো ছাৰ এইটো নিছিল কোম্পানী এলটমেণ্ট পাইছিল 2010ত এইখিনি মাটি যেতিয়া কোনটো কোম্পানী এই যে NTPC কোম্পানী এইখিনিকে আমি ঘূৰাই যে আজি পালোঁ ছাৰক যে কি ভাষাৰে আমি অভিনন্দন দিম ভাষা বিচাৰি নাপাওঁ এইখিনি আজি আমাৰ ভাল লাগিছে গাঁৱৰ মানুহখিনিও চবেই ভাল পাইছে মই গাঁৱৰা হয় গাঁৱৰে এইখিনি আৰু কি মই কিমান বিঘা মাটি আছিলে টোটেল মাটি আছিল 565 বিঘা 64 বিঘা 4 কাঠা 3 দেচা মাটি তাৰে ভিতৰত 300 বিঘা মাটি কোম্পানীয়ে এলটমেণ্ট পাইছিল কেইটা গাঁৱৰ মাটি হয় এইটো অকল আমাৰ গৌৰাংটাৰী গাঁৱৰে মাটি ডাক নাম্বাৰটো হলো 84/128 এই মাটিৰ ডাক নাম্বাৰটো আমি এই থকা মাটিখিনি কোনে দিছিলে কোম্পানী এইটো দিছিল তেতিয়া BPF চৰকাৰে আছিল 2010ত BPF চৰকাৰে আছিল তেতিয়াই হৈছিল আপোনালোকে গম পোৱা নাছিলে নেকি মই গাঁৱৰা হিচাপে নাজানো নহ'লে মই জানিলেতো মই আগতে ৰাইজক কথাখিনি প্ৰকাশ কৰিব পাৰিলোঁ হয় কিন্তু যোৱা আগষ্ট মাহতে কথাখিনি জানি পাওঁ আগতে মণ্ডল ছাৰেও মোক একো কোৱা নাছিল তাৰপিছত অফিচৰ পৰাও একো কোৱা নাছিল তাৰ পাৰ্টিৰ পৰাও একো কোৱা নাছিল এইখিনিয়ে আৰু बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां सेरफांगुरि बाजाज शोरूमा फुजा 2024 धामाका अफार होगासिनो दं क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा सेप्तेम्बरनिफ्राय 30 अक्ट'बर फुजा 2024 धामाका अफारनि खाबुफोर होगासिनो दं नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमाव खुंफुंजानाय फुजा धामाका अफाराव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरूमा लाबोनाय अफारफ्रानो जाबाय 5 लिटार पेट्रल फ्री प्रेसार कुकार फ्री हेलमेट एक्सचेन्जनि एभेलेबल लोगोसे केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरो बाइक बायगिरिफोरनो फ्री लटारि कुपनबो हरनाय जागोन बे लटारि कुपनाव जाखाङोब्ला वाशिं मेसिन रेफ्रिजारेटर एन्ड्रइड टीवी स्मार्ट वाच आरो एन्ड्रइड फन बेफोर मोनबा प्राइसफोरखौ मोननो हागोन नोंथाङा आबुङै मिथिबावनो थाखाय 6038171919 9101598021 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन